স্বাগতম জনাইছোঁ যোনজনক ইউটিউব চেনেলটিলৈ। আজি মানে আমি হগুৰাবাৰত যাই আছোঁ চন্দনদান ষ্টুডিঅ'ত। কিয় যাই আছোঁ মানে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। তো আমি যাই আছোঁ এতিয়া, আমি পামেই হগুৰাবাৰ। আপোনালোকে ভিডিঅ'টো চাই থাকক। সো ফাইনেলি আমি আহি পাই গ'লোঁ চন্দনদান ষ্টুডিঅ'। সো আমাৰ এতিয়া এটা অফিচিয়েল বিহু চঙৰ শ্বুটিং আছে। শ্বুটিং কেনেকৈ কৰোঁ আপোনালোকে চাওক। মই বেপাৰৰ পৰা ডাইৰেক্ট ইয়াতে আহিছোঁ চন্দা, ডাইৰেক্ট বেপাৰৰ পৰা ইয়াতে আহিছোঁ। মই মোৰ বেগ চেগ গাড়ীত থোৱা আছে। কোৱালিটি ভাল আছে না? মাইকটো মাজত লোৱা, দুজনৰে মাজত ল'বা। দুজন থাকা হেৰিটো মাইক ল'বা, অলপ উঠি ল, বেছি ডাউন হৈছে, অলপ অলপ উঠি ল। ৰেডি হৈছে? ৰেডি ৰেডি ষ্টাৰ্ট। ওকে ওকে না কাউন্টটো পটকে ধৰিব পৰা নাই। দুটা কাউন্ট দিম দে। নাচি চাচি দেখিব পাৰি নি? পুৰা নাচি দেখিব, পুৰা এনজয় কৰিলি। পুৰা একদম এনজয়। গেলো ৰেডি ষ্টাৰ্ট। কাউন্ট দিম। 1 2 3 গো। ভাই মোৰ মিউজিকখিনিত মোৰ দিখিনি অলপ চাই দিবা। মানুহটো চাই কেনে জাষ্ট স্মাইল কৰিবা, বেলেগ একো নাই। অলপ চাবা, স্মাইল কৰিবা, ফিলটো দিলে হ'ল। এইটো এইটো নতুনকৈ এইটো ডিলিট কৰি দিছোঁ, ডিলিট কৰি দিছোঁ। ৰেডি ষ্টাৰ্ট। ঠিক আছে, চাই ল'ব পাৰা যদি চাওঁ। মই চাইছোঁ অলপমান। মাজে মাজে কিন্তু কেমেৰা পিনে লুক দিবা। বিচাৰক সময় বুলি ভাবা। সিংগেল ল'ব না? একবাৰই গাব, তাৰমানে একবাৰই গাব হয় নেকি? সিংগেল সিংগেল লৈ কি কৰি থাকিব, ইয়াৰে ৰখি থাকিব। সিংগেল সিংগেল ল, সিংগেল সিংগেল ল। খেতি খেতি কৰি অলপ এইফালে
কেমেৰা চাবা কেমেৰা এটাত কেনে ক্লোজ যাব লাগিব নেকি এটাত কেনে হয় তুমি কেমবা মত খালি যিকেইটা মোৰ আছে নহয়, যিকেইটা মোৰ লাইন থাকে সেইকেইটাৰ মোৰ শ্বৰ্ট ক্লোজ একদম এইটো শর্ট হৈ আছে কাটি কাটি ল'ব লাগিব ফেস ৰিएक्शन লাগিব কিন্তু পুৰা তোৰ পৰা কৰি কিনে দিবি এইটোত কৈছো এইটোত লাম্বা এইটোত শর্ট কৈছো এই যোন বহনা কালৈ বৈছ গামোচা বহনা গুটি ফুলৰ গামোচা বহনা মুকুলো কৰি দিবি গুটি ফুলৰটো বঢ়িয়া দেখাইছে কিহৰ গুটি এইটো এইটো কিহৰ আহি গেছি গুটি ফুলৰ মজা মজা এইটো বঢ়িয়া 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 নেক্সট যোৱা সেম লিরিক্স এর কই তুমি ফেলা অলপ আপ করবে লাইনটো অলপ অলপ আপ করবে হেতুলে অলপ আপ কৰি দিবা বৰ ফালে যাবা আমি ফালে যাবা নতুনকৈ কৰি দে যাও ৰেডি সনন্দা স্টার্ট বহনা তুলি চৰাই বিনালে বহনা তুলি চৰাই বিনালে বহনা বিহু আহি পালেহি জানা চকু মুজি আছে মুজি দেখবে দিছো মাজত মাত দিয়া নাই কিবা কবি তাক তো মানে সি চকু মুজিছিল সি মুজি দেখুৱাই দিছো মাত দিয়া নাই মাজত জোৰকে মিলবে নলগে অলপ মিলতলি হল দাদা মোৰ এনে চকু সৰু আৰু ভালকে দাদা কেনে অনুভৱ ভাল আছিল মজা মজা দে দে মোৰ ভিডিঅ'টো এক্সপ্ৰেছ নাই কথা কৈছো মই অলপ অলপ জাস্ট নাচমেনৰ যদি এনকি হলিও দেখিবা আৰু এতিয়া ভিডিঅ'টোৱে মেইন গানটো যিমান ভাল গালেও কথা নাই তোমাৰ কি গোৱা লগে লগে তুমি চেঞ্জ কৰি দিলা আৰু কোন মিউজিক থাকিব তুমি এফালে তুমি কি হেৰি কৰিব নালাগে গাবা নালাগে তুমি ইফালে চাবা ইফালে চাবা ধৰি চাবা ধৰি চাবা এটা হল মিউজিক মাইক্ৰোফোনত ইমান চাই দিব নালাগে ইফালে চাই দেখি কেমেৰাত তুমি অডিয়েন্স বুলি ভাবি লোৱা আৰু তোমাৰ লিৰিক্স খিনি আহিব তুমি গাবা প্লাস মোৰ ফালে চাবা বাস এটো লাইভলি বাবা আৰু মিউজিচিয়ানে বজাই থাকিলে তুমি মিউজিচিয়ানৰ পৰা অলপমান চাবা কোনো দুটা জায়গাতে ক্যামেরা আৰু মিউজিক তোমাৰ যেতিয়া লিপসিং শেষ আৰু যেতিয়া ৰব তুমি তে অলপ কোম্পানী দিবা লাগিব যাম এনে আৰু চাই দিলা হাগি দিলা হেতুই আৰু নেক্সট আৰু আছে নেক্সট খিনি চাই না জেসিমৰ তো গাইজ মই মাত্ৰ ভাবি পালোঁ এই গানটো আহিছে চন্দনদাৰ ফেচবুক পেজত আৰু ময়ো আপলোড কৰিম মোৰ ইউটিউব চেনেলটোত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বাকী ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব বাকী আজিলৈ এৰিছোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পাম বাই